নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 1 আমাৰ গাঁও কবিতাটি পঢ়াবলৈ ওলাইছোঁ। তোমালোক সকলোৱে পাঠ্যপুথিখন ওলাই লোৱা আৰু সকলোৱে সুন্দৰকৈ চাই যোৱা কবিতাটো। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ গাঁও বুলি ক'লে প্ৰথমতে আমি আমাৰ গাঁওখনৰ কথা মনলৈ আহে যে আমাৰ গাঁওখনত কি কি আছে, কি কি বস্তুৰে ভৰি আছে, কোন ঠাইত কি কি আছে, সেইখিনি কথা আমাৰ প্ৰথমতে মনলৈ আহে। ঠিক সেইদৰে আমাৰ গাঁও বুলি কওঁতে ইয়াতে কবি অতুল চন্দ্ৰ হাজৰিকাই তেখেতে এখন সুন্দৰ গাঁৱৰ বৰ্ণনা দিছে কবিতাটিৰ জৰিয়তে। আহচোন আমি কবিতাটো পঢ়োঁ। আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔগছ জুপি মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা বাটৰুৱা যায় ফুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদুমী মেলিনা চখিনা একেটি থোপীৰে ফুল। শুৱনি আমাৰ যত গঞা লোক, শুৱনি মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। ছাত্ৰ-ছাত্ৰীসকল, আহচোন আমি এতিয়া কবিতাটোৰ মূল ভাৱখিনি পঢ়োঁ। আমাৰ গাঁও। শুৱনি, শুৱনি মানে ধুনীয়া। শুৱনি আমাৰ ভৰা গাঁওখনি, তাৰমানে সকলো বস্তুৰে গাঁওখন কি হৈছে, ভৰি আছে। সেইকাৰণে কৈছে শুৱনি আমাৰ ভৰা গাঁওখনি, ধুনীয়া আমাৰ ভৰি থকা গাঁওখন। শুৱনি আমাৰ ঘৰ, আৰু এই গাঁওখনত কিহেৰে ভৰি আছে, ঘৰৰে। পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ, আৰু পদূলি মুখত, পদূলি মানে যিটো আমাৰ ঘৰৰ সন্মুখ, ঘৰৰ বাটচ'ৰা বুলি কোৱা হয়, পদূলি মুখত আমাৰ কি আছে, গধূলি গোপাল ফুলি আছে, আৰু গধূলি গোপাল ফুলি কি হৈ আছে, মনোহৰ মানে ধুনীয়া হৈ আছে। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, আমাৰ ধুনীয়া কি কৰি কৈছে, ভৰা বাৰীখনো আমাৰ ধুনীয়া, কিহেৰে ভৰি আছে, তামোল পাণৰে ধুনীয়া হৈ ভৰি আছে। শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান, আমাৰ পথাৰখনো ধুনীয়া, আৰু সেই পথাৰখন পকা ধানৰে ভৰি আছে। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, আমাৰ গাঁৱৰ পুখুৰীও ধুনীয়া, আৰু তাতে কি হৈ থাকে, ৰাজহাঁহ চৰি থাকে, মানে ৰাজহাঁহবোৰকে পানীত কি ধুনীয়াকৈ গৈ থকা দৃশ্যবোৰ তোমালোকে নিশ্চয় গাঁৱৰ পৰিৱেশত আমি বেছিকৈ সেইবোৰ দৃশ্য দেখিবলৈ পাওঁ, নিশ্চয় আমাৰ ভাল লাগে। শুৱনি আমাৰ ঔগছ জুপি মৌৱে বাঁহ লয় তাত, আমাৰ গাঁৱৰ যিজোপি ঔগছ মানে ঔটেঙাৰ গছ, সেই গছজোপীও ধুনীয়া, আৰু সেই গছজোপীত মৌৱে বাঁহ লয় বুলি কৈছে। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, আৰু গাঁৱৰ চৰাইবোৰো ধুনীয়া, আৰু গছৰ ফুলবোৰো ধুনীয়া। শুৱনি আমাৰ ৰচকী পখিলা বাটৰুৱা যায় ফুল, আৰু পখিলাবিলাকৰ ৰংচঙীয়া, ৰচকী, আৰু সেই ৰচকী পখিলাবোৰক চাই চাই বাটৰুৱা কি হয়, ফুল যায়। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, আৰু শুৱনি আমাৰ গৰু গাইবোৰো ধুনীয়া, আৰু নদীৰ ঘাটবোৰো ধুনীয়া। শুৱনি আমাৰ সৰু নামঘৰ বকুলৰ তলেদি বাট, আৰু ধুনীয়া আমাৰ নামঘৰটো, আৰু সেই নামঘৰৰ বাটটি বকুলৰ তলেদি বাট। দেখিছানে কি ধুনীয়াকৈ, এইটো আমাৰ নামঘৰ, এইডাল আমাৰ এইফালে গছ গছনি, এটা ধুনীয়া পৰিৱেশ। গাঁৱৰ পৰিৱেশ বুলি ক'লে আমি কি ধুনীয়া এটা পৰিৱেশ কি কৰে, বিৰাজমান কৰে, দেখিছানে। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, আৰু আমাৰ ভাই ভনীবোৰো ধুনীয়া, সেইবোৰ হৈছে ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা একেটি থোপীৰে ফুল, আৰু কদমী
পদুমী, মেলিনা, চখিনা এইবোৰ একেটা থোপীতে ফুল বুলি কৈছে। শুৱনি আমাৰ যত গয়া লোক শুৱনি মুখৰ মাত। আৰু আমাৰ যিবিলাক গয়া মানে মানুহ আছে সেইবিলাক মানুহবোৰো ধুনীয়া আৰু তেওঁলোকৰ মুখৰ মাত মানে তেওঁলোকৰ ভাষাবোৰো শুৱলা। এখনি গাঁৱতে সবে মিলিজুলি পাতে মৰমৰ হাত। আৰু এই সকলোবোৰ মানুহে এখন গাঁৱত মিলিজুলি কি কৰে, মৰমৰ হাত মানে বজাৰ অৰ্থত বুজিছে, মৰমৰ যিদৰে আমাৰ শাক পাচলি কিবা কিবি বজাৰ হয়, আমাৰ ঠিকৰে মৰমবোৰৰো এখন বজাৰ মানে হাট হয় এখন, মানে কি বুলি কৈছে, হাটত যিদৰে মানুহবোৰ ভৰ্তি হৈ যায়, ঠিক সেইদৰে আমি মানুহবিলাকৰ যিবোৰ মৰম সেইবোৰ বজাৰৰ দৰে বহুত মানুহৰ পূৰ্ণ হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটি বুজি পাইছা। তোমালোকে ধুনীয়াকৈ কবিতাটি ৰিডিং কৰিবা ঘৰত, তেতিয়াহ'লে তোমালোকৰ উচ্চাৰণ স্পষ্ট আৰু শুদ্ধ হ'ব। মই তোমালোকক সুন্দৰকৈ ৰিডিং দিলোঁ, প্ৰথমতে পঢ়ি দিলোঁ কবিতাটি, তাৰপাছত ইয়াৰ অৰ্থখিনি বুজাই দিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা যে আমাৰ এখন গাঁও বুলি ক'লে আমাৰ কি কি কথা মনলৈ আহে, যে গাঁওখনত কি কি বস্তু আমাৰ ভৰি আছে। প্ৰথমতে কৈছে যে আমাৰ গাঁওখন ভৰি পৰে বুলি কৈছে। কি হ'লে ভৰি পৰে? ঘৰ, পদূলিৰ মুখত যিজোপা গধূলি গোপাল আছে সেইজোপা ফুলি থাকি মনোহৰ কৰে। তাৰোপৰি আমাৰ গাঁওখন কিহেৰে ভৰি আছে? তামোল, পাণ, পকা ধান, গাঁৱৰ পুখুৰী, ৰাজহাঁহ, তাৰপিছত ঔগছ, গাঁৱৰ চৰাই চিৰিকটি, ৰচকী পখিলা, তাৰপিছত কৈছে গৰু গাইবোৰ, নামঘৰ, এইবিলাক সকলোবোৰ বস্তুৰে আমাৰ গাঁওখন কি কৰি আছে? ভৰি থকা বুলি কবিয়ে কৈছে। কবি আছিল কবিতাটিৰ অতুল চন্দ্ৰ হাজৰিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি কৰিবা? পাঠটি সুন্দৰকৈ ঘৰত ৰিডিং কৰিবা। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই পাঠটিৰ যিখিনি আলোচনা আছে পাঠভিত্তিক, সেইখিনি আলোচনা কৰিম। থেংক ইউ।